soldier আছিলে, ব্ৰিটিছ soldier আছিলে, এডভেঞ্চাৰৰ আছিলে। তেখেত আহিলে ইয়াতে এইবোৰ ছেটেলমেণ্টটো একো নাছিলে। ইয়াতে এখন সিংফো গাঁও আছিলে, সিংফো গাঁও। এই গাঁওটোত মানে যোনটো ৰজা আছিলে, সেই গাঁৱৰ ৰজা নাম আছিলে নিংৰুলা সিংফো। এই নিংৰুলা সি ইয়ালৈকে জংঘলে ঘূৰি আহি গাঁৱত পালে। তাক সিংফো চাহটো খোৱালে। চাহটো খোৱাৰ পিছত সি ভাবিলে এইটোতো ভাল বস্তু যোন বুলি পেলাই। তেতিয়াৰ পৰা সি ট্ৰাই কৰি থাকিলে যে এইটো তেতিয়ালৈকে গ'ল চাইনিজ টিয়ে আছিলে, ব্লেক টি নাছিলে। ৱৰ্ল্ডত ব্লেক টিৰ বাৰ্থ প্লেচ এইটোৱে। তাৰপিছতে হেৰি কি কয় আপোনাৰ, যেতিয়া তাৰপিছত সি ছাকচেছফুল নহ'ল, তাৰ য়াংগাৰ ব্ৰাদাৰ C.A. ব্ৰুচ বুলি আছিলে, চাৰ্লছ A. ব্ৰুচ। তো C.A. ব্ৰুচে ইষ্ট ইণ্ডিয়া কোম্পানীক কনভিন্স কৰিব পাৰিলে যে এইটো আমি কমাৰ্চিয়েলি প্ৰডিউচ কৰিব পাৰিম। হি ৱাজ মেড দ্য চুপাৰিণ্টেণ্ডেণ্ট অফ টি ইন দ্য ইয়েৰ 1839। তাৰপিছত 1839 পিছৰ পৰা লাহে লাহে তেওঁলোকে প্লান্টেশ্যন ষ্টাৰ্ট কৰি পেলাই এইবিলাক জংঘল কাটিলে চাহ বনাবলৈ কাৰণে, চাহ পেকেজিং কৰিবলৈ টি বক্স, ভিনিয়াৰ মিলছ একেলগে ডেভেলপ হৈছে। এতিয়া টি বক্সকেইটা ট্ৰান্সপৰ্ট কৰি থাকিছিলে, তেওঁলোকে হৰ্চ কাৰ্ট ট্ৰান্সপৰ্ট কৰিছে। হৰ্চ কাৰ্ট ট্ৰান্সপৰ্ট কৰিলে ডেফিনেটলি পৰি যাব, ভাঙিব, পৰি থাকিলে তেতিয়া সিহঁতি দিগদাৰী পাইছিলে। আৰু প্ৰথম ষ্টাৰ্ট কৰিছিলে সিহঁতি ৰিভাৰ বেজি ষ্টাৰ্ট কৰিছে। ডিং ৰিভাৰৰ পৰা ব্ৰহ্মপুত্ৰ যাই পেলাই, ব্ৰহ্মপুত্ৰ দি যাই পেলাই চিধা কলকাতা গুচি যায়, কলকাতা দি পেলাই এক্সপৰ্ট কৰিছিলে। তাৰপিছতে তেওঁলোকে ভাবিলে ইয়াতে ৰেল লাইন বিচাৰি দিলে বেছি ভাল হ'ব, হৰ্চ কাৰ্টটোতো পৰি যায়, ৰেল লাইন বিচাৰি দিলে ভাল হ'ব। তো ৰেল লাইন ষ্টাৰ্ট কৰিলে, শদিয়ালৈ প্ৰথমত ষ্টাৰ্ট কৰিলে, শদিয়ালৈ ডিব্ৰু। সেইটো কাৰণে ডিব্ৰু শদিয়া ৰেলৱে বুলি পেলাই এটা কোম্পানী আছিলে। কিন্তু ডিব্ৰু শদিয়ালৈকে যাওঁতে তেতিয়ালৈকে এটা কয়লা বিচাৰি পালে, চামটাইম ইন ইয়েৰ 1880s। 1880s কয়লা বিচাৰি পালেতো সিহঁতি টাৰ্ণ কৰাই দিলে। সেইটো কাৰণে এই জেগাটোৰ নাম মাকুম আছিলে, সেই জেগাটোৰ নাম মাকুম জাংচন। এই মাকুম জাংচনৰ পৰা ইয়ালৈকে আহিলে। ইয়ালৈকে যেতিয়া ট্ৰেইনটো কয়লা বিচাৰি থাকোঁতে 1882 কয়লাটো আৰম্ভ কৰি দিলে। আৰু এই ৰেলৱে ব্ৰিজটো বনাইছিলে। ৰেলৱে ব্ৰিজ বনাওঁতে যোনটো ৰেল ট্ৰেকৰ চিফ ইঞ্জিনিয়াৰ আছিলে ৰবাৰ্টো পাগনিনি, ইটালিয়ান আছিলে। এই প্ৰথম ট্ৰেইনখন যেতিয়া পাছ হৈছে, সেই ট্ৰেইনখনৰ তেতিয়া সিহঁতি ডেফিনেটলি ফূৰ্তি কৰিব, প্ৰথম ৰেলৱে ব্ৰিজ বনাইছে, প্ৰথম ফাৰ্ষ্ট ট্ৰেইনটো পাছ হৈছে, এটা গেডাৰিং কৰিলে। তেতিয়াই ৰবাৰ্টো পাগনিনি এই জেগাটোৰ নাম মাৰ্গেৰিটা দি দিলে, দ্য দেন কুইন কনচৰ্ট অফ ইটালী, মাৰ্গেৰিটা মাৰিও দি চাবিও আছে। মাৰ্গেৰিটা মানে ইটালিয়ান ইজ ডেইজি, মাৰ্গেৰিটা পিজ্জা, মাৰ্গেৰিটা সেইবিলাক বহুত পাব আপুনি। মাৰ্গেৰিটা নামত বহুত আছে মাৰ্গেৰিটা। এইটো এটা মাৰ্গেৰিটা এটা জেগাৰ নাম। আৰু দেন যেতিয়া 1882 ৰেল লাইনটো হেৰি কৰি থাকোঁতে তেতিয়াই সিহঁতি ডিগবৈত অইল পায়। ডিগবৈ নামটো পৰিলে এনে আমি হাইচা কৰোঁ যেনেকৈ যে ডিগবৈ হৈ গ'ল। আপুনি ইয়াতে মেপত পাই যাব ডিগবৈ। তাৰপিছতে এই ডিগবৈ লেটাৰ সেইটো এণ্টি কোম্পানীটো ষ্টাৰ্ট কৰিছিলে, যোনটো কোল কোম্পানীটো ষ্টাৰ্ট কৰিছিলে ডক্টৰ জন বেৰী হোৱাইট, যোনটো আছাম মেডিকেল কলেজৰ ফাউণ্ডাৰ হয়। এই was a civil surgeon in East India Company. Civil surgeon চাহ কোম্পানী, কয়লা কোম্পানী, তেল কোম্পানী, চাহপাত, টিম্বাৰ, ভিনিয়াৰ চব কৰিলে। আৰু এই পাৰ্টটো টিম্বাৰৰ কাৰণে ভাল হয়। বাৰ্মি ষ্টিকটো আপুনি ওৱান অফ দ্য ফাইনেষ্ট ষ্টিক। তো এইটো টিম্বাৰ ইণ্ডাষ্ট্ৰি, টোটেলি টিম্বাৰ ইণ্ডাষ্ট্ৰি। ইয়াৰ মানুহ আহি ইয়াৰ পৰা ধনী হৈ গ'ল, জংঘল চাফা হৈ গ'ল। এইটো ছেটেলমেণ্ট টাউন হয় ন, ইয়াতেতো কোনো অৰিজিনেল মানুহ নাছিলে, অৰিজিনেল কোনো নাই। সিংহবিলাকে আছিলে, পাহাৰীয়া সিংহবিলাকে আছিলে, অৰিজিনেল মানুহ কোনো নাই। এই মাকুম বুলি কৈ পেলাই মাকুম কিলা বুলি জেগা আছে, তাতে অলপ অসমীয়া মানুহ মানে চিয়াম ফাকিয়াল এইবোৰ থাকিছিলে। আৰু বেলেগ মানুহ কোনো নাছিলে। ছেটেলমেণ্ট টাউন হয়, ইয়াৰ অৰিজিনেল মানুহ কোনোও নাই।